মই নতুনকৈ আৰু এটা কথা ক'ব খুজিছিলোঁ যে আগতে আয়ুষ্মান ভাৰত কাৰ্ড পাবৰ কাৰণে আমাক ৰেচন কাৰ্ডৰ দৰকাৰ আছিল। চৰকাৰী চাকৰিয়ালে ৰিটায়াৰমেণ্ট পালে আয়ুষ্মান ভাৰতৰ কাৰ্ড নাপাইছিলে আৰু কাৰোবাৰ ঘৰত ৰেচন কাৰ্ড নাথাকিলেও আয়ুষ্মান ভাৰতৰ কাৰ্ড নাপাইছিলে। আজি আমি ঘোষণা কৰিব খুজিছোঁ ৰেচন কাৰ্ড থাকক বা নাথাকক, ধনী হওক দুখীয়া হওক, 70 বছৰৰ ওপৰৰ সকলো বয়োজ্যেষ্ঠ ফেমিলিত আমি 5 লাখ টকাৰ চিকিৎসা সাহায্য যাতে পাব পাৰে তাৰ বাবে আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড দিম। শ্ৰদ্ধাৰ ৰাইজ, মোৰ মনত আহা আৰু এটা নতুন আঁচনি হৈছে আত্মসহায়ক গোটবিলাকক আমি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ। আজি আপোনালোকে দেখা পাইছে যে আগতে আমাৰ চৰকাৰে গ্ৰুপত টকা দিছিলে, গ্ৰুপে বেংকৰ পৰা টকা লৈছিলে। এতিয়া আমি আপোনালোকৰ পৰা ফৰ্ম ফিল আপ কৰোৱালো। এতিয়া আমাৰ লক্ষ্য হ'ব যে গ্ৰুপত টকা দিয়াৰ লগে লগে গ্ৰুপৰ সদস্যসকলৰ বেংক একাউণ্টতো যাতে আমি টকা দিব পাৰোঁ, আপোনালোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে। আজিৰ সভাতে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকে যি উদ্যমিতা আঁচনিত প্ৰপত্ৰ পূৰণ কৰিছিল তাৰ 10,000 টকা ফেব্ৰুৱাৰী মাহত আপোনালোকৰ বেংক একাউণ্টত জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আকৌ এবাৰ আপোনালোকক দিব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, দুখীয়া ল'ৰা ছোৱালীক স্কুলত যাবৰ কাৰণে চাইকেল, কলেজত যাবৰ কাৰণে স্কুটি আৰু কলেজত পঢ়া ছোৱালীৰ কাৰণে আমি নতুনকৈ যি আঁচনি হাতত ললো নিযুত মইনা আঁচনি, ই আজি 1.5 লাখ ছোৱালীক পঢ়া শুনাত সহজলভ্য কৰি তুলিলে। আপোনালোকে দেখা পাইছে যে এতিয়াৰ পৰা যোনে মেট্ৰিক পাছ কৰে কলেজত ছোৱালীয়ে এডমিশ্যন ল'লে 1000 টকাকৈ মাহত পাব, হায়াৰ ছেকেণ্ডাৰীত এডমিশ্যন ল'লে, ডিগ্ৰীত এডমিশ্যন ল'লে 1250 পাব আৰু ইউনিভাৰ্চিটিত এডমিশ্যন ল'লে 2500 টকাকৈ তেওঁলোকে বেংকত প্ৰতি মাহে লাভ কৰিব। আজি ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে হাতত লৈছে।